हेलो ভিউয়ার্স কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আজি এটা অলপ বেলেগ ধৰণৰ ভিডিঅ' এটা বনাবৰ কাৰণে চেষ্টা কৰিছোঁ চেষ্টা মানে কি একচুয়ালি মোক বহুতে সুধি থাকে যে আপোনাৰ গাড়ীখনৰ মাইলেজ কিমান হয় আৰু হয়তো মই যদি কওঁ যে মোৰ গাড়ীখনে মাইলেজ মই এইটো ৰাস্তাত এতিয়া মই বৰ্তমান গৈ আছোঁ গুৱাহাটীৰ পৰা যোৰহাটলৈ আৰু এইটো ৰাস্তাত মই যেতিয়া বহাগৰ বিহুৰ সময়ত আহিছিলোঁ সেইখিনি সময়তো মই 22.8 লৈকে মাইলেজ পাইছিলোঁ আৰু মোৰ এইখন গাড়ী হ'ল পেট্ৰল হয় টাটা নেক্সন XZ পেট্ৰল ভাৰ্চন হয় এইখন 1200cc গাড়ী হয় আৰু 170 Nm ইয়াৰ টৰ্ক হয় আৰু নৰ্মেলি এইটো সেগমেন্টৰ গাড়ী আমাৰ সকলোৰে ধাৰণা ইনফেক্ট মোৰ নিজৰ ধাৰণা আছিল যে মই ইয়াত হয়তো 12-13 এনেকুৱাই মাইলেজ পাম কিন্তু মোৰ গোটেই ধাৰণাটো সম্পূৰ্ণ কোনোটা প্ৰুফ কৰি পেলাই এই গাড়ীখনে মাইলেজ মই যেনেকৈ ক'লোঁ যে বহাগৰ বিহুৰ সময়ত মই ইয়াতে মাইলেজ এইটো ৰাস্তাত মই এভাৰেজ স্পীড যদি 80 পৰা 90 স্পীডত যদি মই ধৰোঁ এভাৰেজ স্পীড 80 পৰা 90 স্পীডত যেতিয়া গৈছিলোঁ সেইটো স্পীডত মই পাইছিলোঁ 22.8 লৈকে মই মাইলেজ পাইছিলোঁ আৰু এজ অফ নাও যদি মই এতিয়া আপোনালোকক দেখাব খোজোঁ যে মোৰ গাড়ীখনে এতিয়া কিমান মাইলেজ পাই আছে কাৰণ যোৱা 3-4 দিন ধৰি মই কণ্টিনিউৱাছ গাড়ীখন চলাই আছোঁ আৰু যোৱা 3-4 দিন ধৰি মানে যোৱা 7 তাৰিখৰ পৰা আজি হৈ গ'ল 11 তাৰিখলৈকে কণ্টিনিউৱাছ মই এজ অফ নাও 738 কিলোমিটাৰ হৈছে যিটো নেকি যোৰহাট পোৱালৈকে 1000 কিলোমিটাৰ কমপ্লিট হৈ যাব আৰু সেই যে ট্ৰিপটো মই ষ্টাৰ্ট কৰিছিলোঁ 7 তাৰিখে আৰু আজিও আছে 739 আৰু এইখিনি সময়ত মই বেলেগ বেলেগ ধৰণৰ ৰাস্তাত গৈছোঁ 4 লেনত গৈছোঁ মই 1 ৱেত গৈছোঁ মই চিটিত গৈছোঁ যিকোনো ধৰণৰ ৰাস্তাত গৈছোঁ আৰু মই এতিয়া যদি মই এভাৰেজ মাইলেজটো আপোনালোকক দেখাব খোজোঁ এভাৰেজ মাইলেজ মই পাই আছোঁ মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ এভাৰেজ মাইলেজটো চাওক 18.4 মাইলেজ মোৰ আহি আছে 18.4 তো 18.4 এভাৰেজ মাইলেজ আৰু এইটো মই আপোনালোকক এনেকৈ কোৱা নাই যে 18.4 মাইলেজটো মোৰ ইয়াৰে যিটো ডিছপ্লেটোত আহিছে কাৰণেহে 18.4 মাইলেজ বুলি কৈছোঁ সেইটো নহয় মই আপোনালোকেও সদায় এনেকৈ মাইলেজ টেষ্ট নকৰিব 18.4 বুলি পেলাই এতিয়া যদি মই মোৰ গাড়ীখন মই টেংক ফুল কৰি মই মাইলেজ টেষ্ট কৰি চাইছোঁ তেতিয়াও মই এভাৰেজ ধৰক 18 to 19 মই মাইলেজ পাইছোঁ আৰু মই ভাবোঁ যে 1200cc এখন গাড়ী 170 Nm টৰ্কৰ এখন গাড়ীত 18-19 মাইলেজ ইজ এ গুড মাইলেজ এণ্ড ইটছ এ নাইচ কাৰ আৰু 5 ষ্টাৰ ৰেটিং হয় ষ্টাৰ্টিং মডেলৰ পৰা আপুনি অলমষ্ট গোটেইখিনি ফিচাৰ্ছ আহি যায় ধৰক এলয় হুইল নাহে বা এনেকুৱা কিবা কিবি নাহে সেইটো লৈ এটা মই বেলেগ এটা ভিডিঅ' মই বাৰু বনাম গোটেই গাড়ীখনৰ এটা অভাৰঅল ৰিভিউ লৈ আজি জাষ্ট মই ভিডিঅ'টো বনাইছিলোঁ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছিলোঁ অকল মাইলেজটো তো মই মাইলেজৰ কাৰণে এটা বস্তু আপোনালোকক ক'ব খোজোঁ যে মাইলেজটো যদি আপোনালোকে ভাবে যে মাইলেজ কেনেকৈ বেছিকৈ পোৱা যায় মাইলেজটো পাবৰ কাৰণে এটা বস্তু খেয়াল ৰাখিব সেইটো হ'ল বহুত বেছি ৰাফ ড্ৰাইভ কৰিব নালাগে মানে ৰাফ ড্ৰাইভ কৰিলে কি হয় আপুনি হঠাৎ এক্সেলেটৰ দিছে হঠাৎ ব্ৰেক মাৰিছে হঠাৎ আপোনাৰ গিয়াৰ চেঞ্জ কৰিব লগা হৈছে এনেকৈ যদি আপুনি চলে মাইলেজটো ডেফিনেটলি আপুনি কম পাব কাৰণ মোৰো বহুত কেইজন বন্ধু আছে যাৰ নেকি নেক্সন আছে তেওঁলোকে কিন্তু মোক মানে যেতিয়া মই গাড়ীখন ল'ব খুজিছিলোঁ তেতিয়া মোক এডভাইচ কৰিছিল যে এইখন গাড়ী ল'ব গৈ আছোঁ বন্ধু চাবি তই 10 কিলোমিটাৰ 12 কিলোমিটাৰমান মাইলেজ পাবি মই মোৰ যিহেতু মই নেক্সন কিনিম বুলি মই থিৰাং কৰিছিলোঁ তো সেইকাৰণে মই সেইটো কথা যদিও মোৰ মনত আছিল তথাপি মই সেইটো মানে মই একচেপ্ট কৰি লৈছোঁ যে মই 12-13 ইমানেই পাম কিন্তু যেতিয়া মই দেখিলোঁ যে নহয় মই এভাৰেজ 18 to 19 কিলোমিটাৰমান মাইলেজ মই উলিয়াব পাৰিছোঁ গাড়ীখনৰ পৰা মই ভাবোঁ আপোনালোকেও যদি ভালকৈ গাড়ীখন চলায় বেছি স্পীড নহয় আৰু মানে কমকৈ আপোনালোকে ব্ৰেক কমকৈ এক্সেলেটৰো এটা লিমিটেড ধৰণে তো যোনে গাড়ী চলায় তেওঁলোকে বুজি পাইছে নিশ্চয় কি বুজাব খুজিছোঁ লিমিটেড ধৰণে যদি আপোনালোকে চলায়
তেতিয়াহ'লে ডেফিনেটলি আপোনালোকেও এটা ভাল মাইলেজ পাব মই ভাবোঁ। গুৱাহাটীৰ পৰা যোৰহাট পাবৰ হৈছে আৰু এতিয়া মই আপোনালোকক মাইলেজটো দেখাব খুজি আছোঁ। আৰু আমি কাজিৰঙাৰ মাজত 30 কিলোমিটাৰ 40 কিলোমিটাৰ এনেকুৱা স্পীডতো আহিব লগা হৈছে। আৰু নুমলীগড়ৰ পৰা এইখিনি ৰাস্তা 4 লেনটো কমপ্লিট হোৱা নাই, তো সেইখিনিও যথেষ্ট মানে স্পীড মেইনটেইন কৰি আহিব লগা হৈছে। তাৰপিছতো এতিয়া মাইলেজটো চাওক, মই দেখাই আছোঁ মাইলেজটো। আগতে আছিলে 18.4 যেতিয়া নগাঁও বাইপাছত আছিলোঁ, আৰু এতিয়া সেই মাইলেজটো গৈ 18.7 হৈছে। তো সেইটো দেখিলে গম পাব। আৰু অলমষ্ট মই যিটো কৈছিলোঁ যে 18 আৰু 19 মানৰ ভিতৰতে মাইলেজটো থাকে, আৰু একজেক্টলি সেইটো মাইলেজে আছে। মই ডিছপ্লেখন দেখাই আছোঁ আপোনাক, জাষ্ট চাওক। ইয়াতে যিটো এভাৰেজ বুলি আছে, এভাৰেজটো 18.7 কাৰেণ্ট এভাৰেজ স্পীড, চৰি স্পীড নহয় মানে মাইলেজ 18.7, মানে 18-19ৰ ভিতৰতে থাকে। সেইটোৱে বস্তু, আপুনি কেনেকৈ চলাইছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। আমি অলমষ্ট 70-80-85 এনেকুৱামান স্পীডতে আহিছোঁ, এভাৰেজ স্পীড মিলাই। এইটো স্পীডত আহিলে আপুনি এইটো মাইলেজ আপুনি পাব পাৰিব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু এনেকুৱা ধৰণৰ আৰু যদি আপোনালোকে ভিডিঅ' চাব বিচাৰে মোক কমেণ্ট কৰিব। আৰু এনেকুৱা ধৰণৰ গাড়ীৰ যদি আৰু কিবা ৰিভিউ আমি কৰিব লাগে, তেনেকুৱা ধৰণৰ আৰু কেইটামান ৰিভিউ মই ভিডিঅ' অলমষ্ট মই ৰেডি কৰিছোঁ 2-3টামান ভিডিঅ'ৰ কাৰণে। আৰু মই নেক্সনৰ এটা কমপ্লিট ৰিভিউ ভিডিঅ' মই লৈ আহিম, ইয়াৰ গোটেই কমপ্লিট ফিচাৰ্ছখিনি লৈ। আৰু নেক্সনত এইটো মাইলেজৰ লগতে আৰু এটা বস্তু কৈ আছোঁ। ইয়াৰে যিটো চাউণ্ড ছিষ্টেম হয়, হৰমন মিউজিক চাউণ্ড ছিষ্টেম হয়, হৰমন মিউজিক চাউণ্ড ছিষ্টেমৰ এটা ভিডিঅ' মই ভইচ কমাণ্ডৰ এটা ভিডিঅ' মই কৰিছিলোঁ। সেই ভিডিঅ'টো মই ডেছক্ৰিপশ্যনৰ আই বটনত দি দিম, আপোনালোকে চাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ অন্যান্য ভিডিঅ' আপোনালোকে আগলৈ পাই থাকিবৰ কাৰণে। তেতিয়াহ'লে গৈ থাকোঁ এতিয়া, আজিলৈ ইমানতে এৰিছোঁ। থেংক ইউ।